নমস্কাৰ বন্ধু বান্ধৱীসকল, জ্যোতি পলাশ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই 15টা সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ আপোনালোকলৈ লৈ আহিছোঁ, যিবিলাক প্ৰশ্ন উত্তৰ অসম আৰক্ষী, অসম সচিবালয় আৰু বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অতিকৈ প্ৰয়োজনীয়। গতিকে মোৰ ভিডিঅ'টো অন্তিম সময়লৈকে চাওক আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰক। বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ আটাইতকৈ গভীৰ খাদটো হ'ল ক জাপান খাদ, খ মেৰিয়ান খাদ, গ কিউৰাল খাদ, ঘ ফিলিপাইন খাদ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব মেৰিয়ান খাদ। 2 নম্বৰ প্ৰশ্ন, আফ্ৰিকাৰ কিলিমাঞ্জাৰো কি পৰ্বত? ক ভংগিল পৰ্বত, খ স্তূপ পৰ্বত, গ সঞ্চয়জাত পৰ্বত, ঘ নগ্নীভূত পৰ্বত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব সঞ্চয়জাত পৰ্বত। পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালা হ'ল ক হিমালয়, খ এণ্ডিছ, গ ৰকি, ঘ আলপছ। ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব বাৰু? পৃথিৱীৰ দীৰ্ঘতম পৰ্বতমালাটো হ'ল এণ্ডিছ। 4 নম্বৰ প্ৰশ্ন, অসমৰ কোন জিলাত লোনা পানীৰ উঁহ আছে? ক নগাঁও জিলাত, খ কাছাৰ জিলাত, ঘ গোলাঘাট জিলাত, ঘ যোৰহাট জিলাত। ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব বাৰু? অসমৰ লোনা পানীৰ উঁহ ক'ত আছে? কাছাৰ জিলাত। 5 নম্বৰ প্ৰশ্ন, মাউণ্ট এভাৰেষ্ট শৃংগৰ উচ্চতা কিমান? ক 8,848 মিটাৰ, খ 8,448 মিটাৰ, গ 6,748 মিটাৰ, ঘ 5,768 মিটাৰ। ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব বাৰু? ইয়াৰ শুদ্ধ উত্তৰ হ'ব 8,848 মিটাৰ। 6 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ উচ্চতম স্থানত অৱস্থিত হ্ৰদটোৰ নাম কি? ক টিটিকাকা, খ হিউৰান, গ মিচিগান, ঘ অন্টেৰিঅ'। ইয়াৰ শুদ্ধ উত্তৰ হ'ব পৃথিৱীৰ উচ্চতম স্থানত থকা হ্ৰদটো হ'ল টিটিকাকা। 7 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ মূধচ বুলি কাক কোৱা হয়? ঘ পামিৰ মালভূমি, খ তিব্বত মালভূমি, ঘ আৰ্মেনিয়া মালভূমি, ঘ কৰ্ণাটক মালভূমি। ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব বাৰু? ইয়াৰ শুদ্ধ উত্তৰ হ'ব পামিৰ মালভূমিক পৃথিৱীৰ মূধচ বুলি কোৱা হয়। প্ৰথম অসমীয়া ৰঙীন বোলছবিখনৰ নাম কি? ক হিয়া দিয়া নিয়া, খ বাৰুদ, ঘ ভাইটি, ঘ কন্যাদান। মানে প্ৰথম কালাৰফুল চিনেমাখনৰ নাম বা বোলছবিখনৰ নাম হ'ল কি? ভাইটি। নেক্সট 9 নম্বৰ, ঘঁৰিয়াল শব্দৰ স্ত্ৰীলিংগ কি? ক ঘঁৰিয়ালনি, খ চাপনি, গ বান্দি, ঘ জলগুই। ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব বাৰু? ঘঁৰিয়ালৰ স্ত্ৰীলিংগ জলগুই। নেক্সট 10 নম্বৰ, লুইত পাৰৰ অগ্নিসুৰ কবিতাটোৰ কবিজনৰ নাম কি? ক লক্ষ্মীনাথ বেজবৰুৱা, খ জ্যোতিপ্ৰসাদ আগৰৱালা, গ হেম বৰুৱা, ঘ চন্দ্ৰকুমাৰ আগৰৱালা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব জ্যোতিপ্ৰসাদ আগৰৱালা। 11 নম্বৰ প্ৰশ্ন, নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটো কি? ক অসুৰ বংশ, খ দানৱ বংশ, ঘ বৰ্মন বংশ, ঘ ভৌম বংশ। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ভৌম বংশ। 12 নম্বৰ, মূলা গাভৰু কাৰ পত্নী আছিল? ক ফানচেংমুং বৰগোহাঁই, ঘ কনচেং বৰপাত্ৰ গোহাঁই, গ নুমলী বৰগোহাঁই, ঘ আতন বৰগোহাঁই। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ফানচেংমুং বৰগোহাঁই। 13 নম্বৰ প্ৰশ্ন, কিমান চনত শৰাইঘাটৰ যুদ্ধ হৈছিল? ক 1661 চনত, খ 1671 চনত, ঘ 1673 চনত, ঘ 1681 চনত। ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1671 চনত। 14 নম্বৰ প্ৰশ্ন, নামদাং শিলৰ সাঁকো কোনে নিৰ্মাণ কৰিছিল? ক ৰুদ্ৰসিংহ, খ প্ৰমত্ত সিংহ, গ কমলেশ্বৰ সিংহ, ঘ ৰাজেশ্বৰ সিংহ। ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব বাৰু? ইয়াৰ শুদ্ধ উত্তৰ হ'ব ৰুদ্ৰ
সিংহ 15 নম্বৰ প্ৰশ্ন অৰ্থাৎ শেষৰটো প্ৰশ্ন এই শেষৰটো প্ৰশ্নৰ উত্তৰ আপোনালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন অসমত আহোম ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিল ক ৰুদ্ৰসিংহ খ ৰাজেশ্বৰ সিংহ গ চুতেওফা ঘ চুকাফা ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব ধন্যবাদ জয় আই অসম